দেৰি হ'ব আৰু हेलो गाइज वेलकम बैक टू आवर यूट्यूब चैनल बरुआ सिस्टार्स नमस्कार मैं आपलोक सकलोके आमार यूट्यूब चैनल आनटी भिडिओले स्वागतम जानाइछु। एतिया रातिपुवा 8:30 হৈছে আৰু মই যাব লৈছো আজি এটা ফটোশ্বুট আছে তালে ফাৰ্স্টে এতিয়া মই যাম মেকআপ আৰ্টিষ্টৰ ঘৰ তেনেকৈ আজি দিনটো স্টাर्ट কৰিম গতিকে বলক আপোনালোকেও চাই থাকক আৰু এটা কথা যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে সাবস্ক্রাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব আৰু যিসকলে অলৰেডি সাবস্ক্রাইব কৰি থৈছে তেখেতসকলক অশেষ ধন্যবাদ। সময়ৰ লগে লগে সকলোবোৰ মুহূৰ্ত শ্বেয়াৰ কৰি থাকিম গতিকে তেন্তে বলক আজি পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰো। মই পাই গ'লোহি মেকআপ আৰ্টিষ্টৰ ঘৰ স্কুটি ৰাখিলো এতিয়া গৈ আছো তেখেতে ওলাই ৰেডি হৈ আছে চাগে থাকিব লাগে। এইপিনে গাড়ী উলিয়াইছে আৰু ওলাইছো আৰু আমি এই গাইজ আমি ঘৰৰ পৰা ওলালো আৰু এয়া আজি মেকআপ আৰ্টিষ্ট আপোনালোকক পাছত চিনাকি কৰাই দিম বাৰু ভালকে। এতিয়া আমি গৈ আছো থানা চাৰিআলি সকলোৱে শুনিছে চাগে উৰ্মিছা হিবা মেকআপ আৰ্টিষ্ট তেখেতৰ ষ্টুডিঅ'লৈ গৈ আছো বাৰ নাম শুনিহে আছো আজিলৈ লগ পোৱা নাই গতিকে আজি লগ পাম তাৰ কাৰণে এক্সাইটেড অলপ আৰু আজিৰ দিনটো আৰম্ভণি ইয়াৰ পৰাই কৰিছো আপোনালোকে ভিডিঅ'টো শেষৰলৈকে স্কিপ নকৰি চাই থাকিব। ইয়াত আমি বহু কেইগৰাকী ছোৱালী আছো সকলোৱে নিজৰ নিজৰ মডেলৰ লগত ব্যস্ত কিছুমানে যদি লেন্স লগাইছে কিছুমানে মেহেন্দি লগাইছে মুঠতে নিজৰ মডেলক কিমান ধুনীয়াকৈ সজাব পাৰি সকলোৱে তাৰে চেষ্টা চলাই আছে। মই এতিয়া হেয়াৰ ষ্টাইলৰ বাবে বহিলোঁ মুখৰ মেকআপ কৰি অলমষ্ট শেষ হৈ গ'ল লিপষ্টিকটো লগাবলৈ বাকী আছে আৰু বহুত গৰম দিছে আজি চুলি মেলি থৈছোঁ তাতে আৰু গৰম লাগিছে। চুলি এতিয়া ক্ৰিম্পিং কৰা হৈ গ'ল এতিয়া খোপা বান্ধিব লৈছোঁ আৰু বা এগৰাকীয়ে মৌচুমী বাক হেল্প কৰিছে খোপা বন্ধাত। মৌচুমী বাই ট্ৰাই কৰি আছে কোনটো মাংটিকে ভাল দেখিব আৰু মই ক্লিপ কাটাৰ যোগাৰ দি আছোঁ। গাইজ মই ওলাই মেলি ৰেডি হৈ গ'লোঁ আৰু সেইবাবে ভাবিলোঁ আপোনালোকক এবাৰ দেখুৱাই লওঁ আৰু আজি মই ড্ৰেছ পিন্ধিছোঁ মৌচুমী বাৰ নিজৰে হয় এযোৰ খুব ধুনীয়া পিংক কালাৰ পাটৰ ছেট আৰু জুৱেলাৰী পিন্ধিছোঁ ডিব্ৰুগড়ৰ কণমানি ষ্ট'ৰ আৰু আজি মেকআপটোতো গম পাইছেই মৌচুমী বাই কৰিছে। হেল্ল' গাইজ ওলাই মেলি ৰেডি হৈ গ'লোঁ এতিয়া আমি যাম ফটোশ্বুট কৰিবলৈ ৰেইনবো ৰেজিছত আৰু কৈছিলোঁ যে আমাৰ লগত মেকআপ আৰ্টিষ্ট আছে উৰ্মিছা হিবা ষ্টুডেণ্ট হয় ন মোৰ ষ্টুডেণ্ট হয় আৰু আজি ৰিচাক মই প্ৰথমবাৰ লগ পাইছোঁ তাই ইউটিউব চেনেল চাই থাকোঁ খুব ভাল লাগে তাই আৰু আগুৱাই যাওক। থেংক ইউ মই উৰ্মিবাক লগ পাম বুলি কৈছিলোঁ এনেও কিমান এক্সাইটেড আছিলোঁ আৰু আজি ফাইনেলি লগ পালোঁ বহুত ভাল লাগিলে লগ পাই বহুত ফ্ৰেংকলি হয় বা আৰু বাই এয়া শিকাই আছে এই মৌচুমী বা মেকআপ আৰ্টিষ্ট তেখেতৰ ষ্টুডেণ্ট হয় আজি প্ৰেক্টিকেল ৱৰ্ক আছিলে ন প্ৰেক্টিকেল ৱৰ্ক আছিলে দেখাই থাকিব নতুনকৈ আৰু উৰ্মি বাইদেউ বহুতে চিনি পায় বহুত ধুনীয়া ধুনীয়া কাম কৰি আহিছে বহুতে নাম শুনিছেই আৰু আজি লগ পাই তেখেতক খুব ভাল লাগিল। এতিয়া ফটোশ্বুট কৰিব যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব কণ্টিনিউ কৰি। পাই গ'লোহি আমি ৰেইনবো ৰেজিছ ফটোশ্বুটৰ কাৰণে আৰু যিহেতু এইটো উৰ্মি বাৰ ষ্টুডেণ্টসকলৰ এটা প্ৰেক্টিকেল ৱৰ্ক আছিল সেইবাবে বহুকেইগৰাকী মেকআপ আৰ্টিষ্ট লগ পালোঁ সকলোৱে নিজৰ নিজৰ মডেলক লৈ ব্যস্ত আৰু মোৰ মেকআপ আৰ্টিষ্টগৰাকীৰ নামটোতো কৈছোঁৱেই চাগে আগতে আপোনালোকক মৌচুমী মেকআপ আৰ্টিষ্ট মৌচুমী চেতিয়া তেখেতে খুব ধুনীয়াকৈ আজি লুকটো দিছে আপোনালোকে কেনেকুৱা দেখিছে বাৰু ভাল লাগিছেনে আপোনালোকে তেখেতক কণ্টেক্ট কৰিব পাৰিব যদি আপোনালোকক প্ৰয়োজন হয় আৰু উৰ্মি বাৰ ওচৰতো শিকিব পাৰিব ধুনীয়াকৈ খুব ধুনীয়াকৈ শিকায় আৰু খুব
ধুনীয়াকৈ শিকোৱাৰ বাবেতো আজি মোক ইমান ধুনীয়াকৈ তেখেতৰ ষ্টুডেণ্টে সজাই পৰাই তুলিছে। প্ৰত্যেকজনী ছোৱালীয়ে ধুনীয়াকৈ সাজিবলৈ কাচিবলৈ খুব মন যায় নহয় জানো। আৰু আজি মোৰ এই লুকটোৰ আঁৰত আছে মৌচুমী বা, গতিকে মৌচুমী বাই মোক ইমান ধুনীয়াকৈ সজাই পৰাই তোলাৰ বাবে এই ভিডিঅ'টোৰ জৰিয়তে তেখেতলৈ অশেষ ধন্যবাদ। আৰু ব'লক এতিয়া ফটোশ্বুটৰ কাৰণে আগবাঢ়োঁ। আমি এতিয়া ভিডিঅ' এটা কৰিবলৈ আগবাঢ়িছোঁ আৰু সকলোবোৰ ছোৱালী সেইবাবে দুটা লাইনত থিয় হৈ লৈছোঁ আৰু দুগৰাকীকৈ আগবাঢ়ি গৈ থাকিম। আৰু এই ভিডিঅ'টো এই ব্লগটোৰ শেষত দি দিয়া হৈছে। বাহিৰত ফটোগ্ৰাফাৰ পল্লৱ গগৈ ফটোশ্বুট কৰি আছে। আপোনালোকে হয়তো মোৰ আগৰ ভিডিঅ'বোৰ যদি চাইছে তেন্তে পল্লৱক মোৰ আগৰ ভিডিঅ'ত দেখিছে। ব'লক এতিয়া বাহিৰত ফটোশ্বুট হৈ থকা চাওঁগে। এয়া মৌচুমী বা মেকআপ আৰ্টিষ্ট, যিয়ে আজি মোক ইমান ধুনীয়া এটা লুক দিছে। আৰু আপোনালোকৰ যদি কেতিয়াবা স্পেচিয়েল অকেজন থাকে তেন্তে মৌচুমী বাৰ লগত FBৰ সহায়ত আৰু বা ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিব পাৰিব। আৰু মৌচুমী বা তোমাৰ কিমান দিন হৈছে শিকা মেকআপ? 2 মাহ হৈছে। আৰু ভৱিষ্যতে আৰু ধুনীয়া ধুনীয়া কাম কৰি যাওক, তাৰে কামনা। ব'লক এইপিনে ফটোশ্বুট হৈ আছে, আমি চাওঁ। দেখাইছিলোঁ যে আপোনালোকক বাহিৰত শ্বুট কৰি আছিলোঁ আৰু এতিয়া বাহিৰত আন্ধাৰ হৈ গ'ল, সেইবাবে আমি ভিতৰলৈ গুচি আহিলোঁ। এতিয়া ভিতৰত শ্বুট কৰি থকা হৈছে। বহুত কেইগৰাকী ছোৱালী, সেয়েহে অলপ টাইম লাগিছে আৰু তেনেকৈ গধূলি হৈ গ'ল। ভিতৰলৈ সেইকাৰণে সোমাই আহিলোঁ আৰু এতিয়া হৈছে মোৰ টাইম। মই জনাই নজনাই দুটামান পোষ্ট দিছোঁ আৰু। আমাৰ আজি ফটোশ্বুট কৰা হৈ গ'ল, আপোনালোকক যিমান পাৰোঁ দেখুৱালোঁ। আজি কিন্তু তেনেকৈয়ে গ'ল আৰু আজি ইয়াতে সামৰিছোঁ। এতিয়া গধূলি হ'ল, ঘৰো যাওঁ, আন্ধাৰ হ'ল, এইপিনে চাব পাৰে আন্ধাৰেই হ'ল আৰু টাইমো হৈছে। আৰু সেইবাবে আজি ইয়াতে ভিডিঅ'টো শেষ কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'তে আপোনালোকক লগ পাম। যদি আপোনালোকে চাই ভাল পালে তেন্তে এটা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ঘৰ গৈ আছোঁ এতিয়া, আন্ধাৰেই হৈ গ'ল, চব পিনে পোহৰ হৈ আছে লাইটেৰে বাৰু। বাই বাই।